সাংবাদিক বন্ধুসকল নমস্কাৰ। ইতিমধ্যে প্ৰদেশ কংগ্ৰেছৰ আমাৰ জ্যেষ্ঠ মুখপাত্ৰ ইমদাদ হুছেইন ডাঙৰীয়াই কৈছে যে ব্ৰইলাৰ সিন্ডিকেট কেনেধৰণৰে হৈছে, কাৰণ আপোনালোকে গম পালে যে ৱেষ্ট বেংগলত কিমান ৰেটত দিছে আৰু অসমত কিমান ৰেটত দিছে, সেইটো ইতিমধ্যে ইমদাদ হুছেইন ডাঙৰীয়াই কৈছে। এতিয়া কথাটো হ'ল আমি শাক চব্জি অসমৰ বা ভাৰতবৰ্ষৰ বা পৃথিৱীৰ সকলো মানুহে খায় আৰু এইটো মূল্য নিয়ন্ত্ৰণ কৰাটো চৰকাৰৰ অতিকৈ দৰকাৰ। ইয়াত যোগান মন্ত্ৰী আমাৰ ৰঞ্জিত দাস ডাঙৰীয়াই ৰাতিপুৱা এক্সাৰচাইজৰ ফটো দিয়ে, তাৰ পিছত কেতিয়াবা দুটামান চব্জি লৈ ফটো দিয়ে, কিন্তু তেওঁ দাম নিয়ন্ত্ৰণ কৰিব পৰা নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়াই দাম নিয়ন্ত্ৰণ কৰিব পৰা নাই। ইয়াতো চব্জিত সাংঘাতিকভাৱে চব্জিত ডাঙৰ সিন্ডিকেট হৈছে। কেনেকৈ সিন্ডিকেট হৈছে মই আপোনালোকক তথ্য অনুযায়ী কৈ আছো। এতিয়া আজিৰ তাৰিখত ৰেটৰ কথা কৈ আছো মই। খাৰুপেটীয়া জিকাৰ দাম আজি ৩৬ টকা, 36 rupees। গুৱাহাটীত সেই জিকা ৬০ টকাৰ পৰা আৰম্ভ হয় ৯০ টকালৈকে, যোনে যিমান দাম ল'ব পাৰে, মিনিমাম ৬০ টকা। ভেন্দি ২২ টকা খাৰুপেটীয়াত, ইয়াত আহি পোৱালৈকে ভেন্দি হৈ যায় ৬০ টকা, প্ৰায় ৭০ টকা। পটলৰ দাম আজিৰ তাৰিখত ৩৭ টকা, বজাৰত যদি যায় মিনিমাম ৬০ টকা, বেছিকৈ ৯০ টকা বা ১০০ টকালৈকে যায়। ভাত কেৰেলা ৫৫ টকা খাৰুপেটীয়াত, ইয়াত ভাত কেৰেলা দাম আহি পৰে ৬৫ বা ৭০ টকা। তাৰপিছত বেঙেনাৰ দাম ৩০.৫৩ পইচা খাৰুপেটীয়াত, আৰু ইয়াত আহি পৰে সেয়া দাম হৈ গৈ পেলাই বেঙেনা গুৱাহাটীত দাম হৈ যায় ৮০ বা ৯০ টকা আজিৰ যিটো দাম। তিয়ঁহৰ দাম খাৰুপেটীয়াত ২৫ টকা, আজিৰ তাৰিখত ২৫ টকা দাম, আৰু গুৱাহাটীত আহি পোৱালৈকে সেই তিয়ঁহৰ দামটো ৭০ টকা বা ৮০ টকা হয়। কোনো জেগাত একেবাৰে যদি কোনোবাই বাৰ্গেনিং কৰে তেতিয়া ৬০ টকাত দিয়ে, তাতকৈ তলত কোনো নাপায়। নহৰুৰ দাম ১৫০ টকা খাৰুপেটীয়াত, গুৱাহাটী আহি পাওঁতে প্ৰায় ২০০ টকা হয়, ২০০তকৈ অধিকে হয় কিন্তু প্ৰায় ২০০ টকা হয়। আদাৰ দাম 68 rupees, ৬৮ টকা আদাৰ দাম। এইটো একদম লক্ষণীয় কথা, আপোনালোকে চাব, আদাৰ দাম ৬৮ টকা খাৰুপেটীয়া, আজি গুৱাহাটীৰ ৰেট হৈছে ২২০ টকা। ক'ত ৬৮, ক'ত ২২০ টকা। পানীলাওৰ দাম ৩৫ টকা খাৰুপেটীয়া, ইয়াত আহি পোৱালৈকে সেই পানীলাওৰ দাম প্ৰায় ৭০ টকা হৈ যায়। গতিকে আমি ধৰি লৈছো প্ৰত্যেকটো বস্তুৰ মূল্য 100% বেছি দাম লৈছে। তেওঁলোকে বিজেপিৰ মানুহসকলে কয়, আমি ধৰি লৈছো আহা এক্সপেন্সেছ 20%, 20% প্ৰফিট 40%, আৰু 20% আপোনাৰ বস্তু আনোতে বেয়া হ'ব পাৰে 60%। তাৰ বস্তুটো ইয়াত ৫০% বা ৬০% বেছি মূল্যত বিক্ৰী কৰিব পাৰে, কিন্তু ১০০ বা ১৫০% বেছি যে হৈ গৈছে, এই মাজৰ পইচাটো কোনে খায়? এই তথ্যটো মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আৰু লগতে আমাৰ ৰঞ্জিত দাস ডাঙৰীয়া, এওঁলোক দুইজনে বহি পেলাই ৰাইজক জনাব লাগে যে এফালে তেওঁলোকে যেনেকৈ অৰুণোদয় দিছে ৰাইজক, তাতকৈ বেছি যে ৰাইজৰ পৰা পইচা শুহি নিছে, এই কথাটো তেওঁলোকে ৰাইজক ক'ব লাগে যে এই সিন্ডিকেটটো, মাজৰ পইচাটো ক'ত যায়, কোনে খায়, এই পইচাটো আমাক তথ্য লাগে। আজি আমি প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা অফিচিয়েলি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি প্ৰত্যাহ্বান জনাইছো যে এই সিন্ডিকেট, চব্জিৰ লগত সিন্ডিকেটৰ লগত জড়িত হৈ থকা মানুহক তেওঁলোকে তদন্ত কৰিব লাগে, তদন্তৰ আওতালে আনিব লাগে, তাৰ ওপৰত তদন্ত কৰাৰ পাছত চব্জিৰ দাম নিয়ন্ত্ৰণ কৰিব লাগে। মুখ্যমন্ত্ৰী ডাঙৰীয়াক যদি সোধা যায় যে চব্জিৰ মূল্য যেতিয়া বৃদ্ধি হৈছে, তাতো তেওঁ অলপ এনেকুৱা ধৰণৰ কমিউনেল কথা ক'বলৈ চেষ্টা কৰে যে চব্জি ব্যৱসায় কোনে কৰি আছে, চব্জিৰ ব্যৱসায় কোনে কৰি আছে, চব্জি ব্যৱসায় কোনে কৰি আছে। আপুনি যদি জানে, তেওঁলোকক নিয়ন্ত্ৰণ কৰা দায়িত্বটো কাৰ? ৰাইজৰ নে আপোনালোকক? ৰাইজে ভোট দিছে, মুখ্যমন্ত্ৰী বনাইছে, চৰকাৰ বনাইছে যাতে আপোনালোকে কাম কৰক, আপোনালোকে ভাল কাম কৰক। তাৰ পৰিৱৰ্তে আপোনালোকে কি কৰিছে? সিন্ডিকেটক আপোনালোকে প্ৰশ্ৰয় দিছে। এইকাৰণে কৈছো, যদি নিয়ন্ত্ৰণ কৰিব পৰা নাই, আমি তথ্য অনুযায়ী দাম কলো, তাৰ পিছতো নিয়ন্ত্ৰণ কৰিব পৰা নাই, নিশ্চয় চৰকাৰে ইয়াত কিবা না কিবা ইনভলভমেণ্ট আছে। গতিকে আমি আজি ইয়াৰ পৰা সন্দেহ প্ৰকাশ কৰিছো চৰকাৰে আওপকীয়াকৈ সিন্ডিকেটত জড়িত আছে। যদি তেওঁলোকে জড়িত নাই, তেওঁলোকে প্ৰমাণ কৰি দেখাব লাগে, দাম কমাই পেলাই। এইখিনি কথাই মই কৈছো, আপোনালোকৰ কিবা প্ৰশ্ন থাকিলে সুধিব পাৰে। স্পেসিফিক কিবা তথ্য আছে নেকি? কোনে সিন্ডিকেট চলাই আছে, ক'ত সিন্ডিকেট চলিছে, কি ধৰণে চলিছে?
সেইটো এইটো আপোনালোকে বিজেপি দলৰ সভাপতি ভৱেশ কলিতা ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া সুধিলে গম পাব। তেওঁলোকে ভালদৰে জানে লিষ্টত গোটেইখিনি তেওঁলোকৰ লিষ্ট আছে কোনে কোনে চিণ্ডিকেট চলাই আছে। আপোনালোকৰ তাত আছে নাই? আপোনালোকে গম পায় নাপায় যে কোনে কোনে চলাইছে কি নাই? চৰকাৰী পক্ষৰ হাতত তথ্য আছে। আমি চৰকাৰ কৈছো এইবিলাক তেওঁলোকে উলিয়াওক। আপুনি কৈছে চৰকাৰী পৃষ্ঠপোষকত চলি আছে, আপোনালোকৰ তাত কিবা সভাপতিজন নিজে জড়িত, সভাপতিজন নিজে জড়িত, আপোনালোকে গমেই পাইছে। আপোনালোকৰ তাতে তথ্য সহকাৰে বাতৰি প্ৰকাশ হৈছে যে সভাপতিজন নিজে জড়িত হৈছে। তেওঁ পাৰ্চনেল ছেক্ৰেটাৰীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। এই কথাবিলাক আপোনালোকে জানে বিজেপি কৰ্মী কেনেকৈ জড়িত হৈছে। তাৰ পিছৰ তথ্য আপোনালোকে জানেই, আৰু আমি আপোনালোকৰ হাতত তথ্য আছে। এই কথাটো প্ৰত্যাহ্বান জনোৱা হৈছে। তাৰপিছত মুখ্যমন্ত্ৰীয়ে কি কৰে আমি চাওঁ, পিছৰ ষ্টেপত আমি ৰাইজে বৰ হেঁপাহেৰে বৰ আশাৰে বিজেপি দলক ভোট দিছিলে। কিজানি মূল্য বৃদ্ধি নিয়ন্ত্ৰণ হয়। যিটো সময়ত কেন্দ্ৰত আৰু অসমত কংগ্ৰেছ দলৰ চৰকাৰ আছিলে, সেই সময়ত বিজেপিয়ে বহুত ডাঙৰ ডাঙৰ প্ৰতিবাদী কাৰ্যসূচী লৈছিলে যে মূল্য বৃদ্ধি হ্ৰাস কৰা সন্দৰ্ভত। তেখেতসকলে যি ভাল দিনৰ সপোন দেখালে, সেই সপোন হৈ থাকিলে, সেই সপোন বাস্তৱ নহ'ল। আজি আমাৰ বিশেষকৈ দেশত মূল্য বৃদ্ধিৰে, আকাশলংঘী মূল্য বৃদ্ধিৰে এই বিজেপি চৰকাৰ এখনে বিশ্ব অভিলেখ সৃষ্টি কৰিব পাৰিছে। গতিকে এই মুহূৰ্তত আমি বৰ দীঘলীয়াকৈ বাকী বস্তুৰ বিষয়ে নকওঁ, নিৰ্দিষ্ট বিষয় দুটামানৰ ওপৰত আমি আজি আপোনালোকৰ লগত বিশদভাৱে তথ্য দিম। প্ৰথমতে মই ক'ব খুজিছোঁ যে অত্যাৱশ্যকীয় সামগ্ৰীটো আছেই, তাৰ লগতে যি ব্ৰইলাৰ মুৰ্গী, আমি সকলোৱে ব্ৰইলাৰ মুৰ্গী খাওঁ। এই ব্ৰইলাৰ মুৰ্গী এটা সময়ত পশ্চিমবংগৰ বা ৱেষ্ট বেংগলৰ পৰা আহিছিলে, কিন্তু আজি কিছুদিনৰ পৰা এই ব্ৰইলাৰ মুৰ্গী ৱেষ্ট বেংগলৰ পৰা অনাটো বন্ধ কৰিছিলে। আমি ভাবিছিলোঁ যে হয়তো আমাৰ থলুৱা যিসকল ফাৰ্ম আছে বা ব্যৱসায়ী আছে, তেখেতসকলৰ সুবিধাতে কৰিছিলে, কিন্তু পিছত আমি তদন্ত কৰি গম পালোঁ যে ইয়াত চৰকাৰৰ অন্তৰ্নিহিত কিছু অভিসন্ধি আছে। আপোনালোকে শুনিলে আচৰিত হ'ব, অসমৰ ৰাইজে শুনিলে আচৰিত হ'ব যে আজি ৰাতিপুৱা ৱেষ্ট বেংগলৰ যি আলিপুৰত 1 কেজি ব্ৰইলাৰ মুৰ্গীৰ মূল্য ফাৰ্ম ৰেট হৈছে 95 to 105। 1 কেজি ব্ৰইলাৰ মুৰ্গীৰ দাম হৈছে 95 পৰা 95 to 105। আৰু আজি অসমত আজি ফাৰ্ম ৰেট হৈছে 135 to 145। এতিয়া গুৰুত্বপূৰ্ণ কথাটো হৈছে যে ইয়াত যিকেইটা কোম্পানীয়ে এই ব্ৰইলাৰ মুৰ্গী ইয়াত উৎপাদন কৰি আছে বা ব্যৱসায় কৰি আছে, ইয়াৰ হৈছে প্ৰাইম, সোনা, সুগানা, হাইব্ৰিড, আইবি। এই আটাইকেইটা কোম্পানী হৈছে বাহিৰৰ, একমাত্ৰ লোটাছ নামৰ এটা কোম্পানী আছে যিটো আমাৰ অসমৰ। এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ, আটাইতকৈ আচৰিত কথাটো হৈছে যে যিকেইটা কোম্পানীয়ে পশ্চিমবংগৰ আজি ৰাতিপুৱা আলিপুৰত প্ৰতি কেজি ব্ৰইলাৰ মূল্য ফাৰ্ম ৰেট 95 to 105 দিছে, আৰু সেই একেটা কোম্পানীয়ে আজি ৰাতিপুৱা অসমত 135 পৰা 145 ভিতৰত তেওঁলোকে বিক্ৰী কৰিছে। এতিয়া চাওক, এই যদি থলুৱা ব্যৱসায়ৰ কথা চিন্তা কৰিলে হয়, তেওঁলোকে সেই বাহিৰৰ কোম্পানীৰ জৰিয়তে আজি ইয়াত এই ব্ৰইলাৰ বিক্ৰী নকৰিলে হয়। গতিকে এই কথা আচৰিত যে আজি বিশেষকৈ ৰেষ্টুৰেণ্ট ব্যৱসায়, যিসকল ৰেষ্টুৰেণ্ট আছে বা ক্ষুদ্ৰ ব্যৱসায় আছে, ধাবা আছে, এইসকল ব্যৱসায় আজি পানীত হাঁহ নচৰা অৱস্থা হৈছে। ৰেষ্টুৰেণ্ট বন্ধ কৰিব লগা অৱস্থাত পৰিছে যে মুৰ্গীৰ ইমান দাম বাঢ়িছে। গতিকে আজি এই অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক প্ৰত্যাহ্বান জনাইছোঁ, এই যি অধিক মূল্য, যি 40 বা 45 টকাকৈ বেছি লৈ আছে, এই পইচাটো প্ৰকৃতত কোনে লৈছে, সেই কথা অসমৰ মুখ্যমন্ত্ৰী আৰু অসমৰ মাননীয় DGP মহোদয়ে ভালদৰে জানে। গতিকে যিটো সময়ত অসম চৰকাৰে বা মুখ্যমন্ত্ৰীয়ে দম্ভালি মাৰিছিলে যে মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰিব পাৰিব, মূল্য বৃদ্ধি হ্ৰাস কৰিব পাৰিব, কিন্তু তেখেতসকলে মূল্য বৃদ্ধি হ্ৰাস কৰাৰ পৰিৱৰ্তে মই আকৌ কৈছোঁ, যিকেইটা কোম্পানীয়ে ৱেষ্ট বেংগলত কম দামত দিছে আৰু অসমত 40 বা 45 টকাকৈ দাম বৃদ্ধি কৰিছে, গতিকে ইয়াত সম্পূৰ্ণৰূপে চিণ্ডিকেট হৈছে, এইটো 100% নিশ্চিত। আমাৰ হাতত সম্পূৰ্ণ তথ্য আছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰত্যাহ্বান জনাইছোঁ, যদি আপোনাৰ সৎ সাহস আছে, যদি অসমৰ প্ৰজন্মৰ কথা চিন্তা কৰিছে, অসমৰ যি আমাৰ দৰিদ্ৰ লোকসকলৰ চিন্তা কৰিছে, অসমৰ ক্ষুদ্ৰ ব্যৱসায়ীসকল জড়িত, ৰেষ্টুৰেণ্ট ব্যৱসায়ৰ লগত জড়িত লোকসকলৰ যদি ভৱিষ্যতৰ কথা চিন্তা কৰিছে, তেওঁলোকৰ সন্তানৰ কথা যদি চিন্তা কৰিছে,
আপুনি এই ব্ৰইলাৰ মুৰ্গীৰ দাম অনতিপলমে কমাই দিব পাৰিব। এই সম্পূৰ্ণ নিয়ন্ত্ৰণ আপোনাৰ অধীনত আছে। গতিকে আজি এই মঞ্চৰ পৰা আজি অসমৰ ৰাইজক আহ্বান জনাইছো, আপোনালোকৰ ইয়াৰ বিৰুদ্ধে মাত মাতক, ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰক। আৰু যিসকল ফাৰ্মাৰে অসমত ব্ৰইলাৰ মুৰ্গী উৎপাদন কৰে তেখেতসকলক এই কোম্পানীসমূহে ঔষধ দিয়ে, দানা দিয়ে, ভেকচিন দিয়ে, তাৰ বিনিময়ত মাত্ৰ প্ৰতি কেজিত 8 টকাকেহে আমাৰ যিখন থলুৱা ফাৰ্ম তেওঁলোকে পায়। সমস্ত প্ৰফিট তেওঁলোকে লৈ যায় আৰু তাৰপিছতো ৱেষ্ট বেংগলত কম দামত দিয়ে আৰু অসমত অধিক দামত দিয়ে। গতিকে এই মঞ্চৰ পৰা পুনৰবাৰ মুখ্যমন্ত্ৰীক আহ্বান জনাইছো, দাবী জনাইছো, অনতিপলমে আপুনি এই চিণ্ডিকেট বন্ধ কৰক। আপুনি জানে কোনে চিণ্ডিকেট কৰি আছে, আপুনি ভালদৰে খবৰ আছে। গতিকে যদি আপুনি এই চিণ্ডিকেট বন্ধ কৰি দাম হ্ৰাস কৰিব পাৰে, আমি আপোনাক গামোচা পিন্ধাম। ধন্যবাদ। আপোনালোকে সকলোৱে জানে যে দাম বৃদ্ধিয়ে অসমৰ জনগণক জুৰুলা কৰি পেলাইছে। সকলো বস্তুৰ দাম বাঢ়িছে আৰু দাম নিয়ন্ত্ৰণৰ কাৰণে চৰকাৰে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই। এতিয়া গ্ৰাম্যাঞ্চলত এনেকুৱা হৈছে যে বিনামূলীয়া চাউল মানুহে পাইছে যদিও সময়ে সময়ে পায়, কিন্তু এতিয়া গ্ৰাম্যাঞ্চলত পচলা, ঢেকীয়া, কলমৌ এই শাকবিলাকৰে মানুহে ভাত খাব লগা হৈছে। দালি খোৱাটো মানুহৰ কাৰণে এতিয়া বিলাসিতা হৈ পৰিছে। গতিকে এই কথা বতৰাবিলাকক লৈ চৰকাৰ মুঠেই কনচাৰ্ণ নহয়। সেইকাৰণে আমি চৰকাৰক এই বিষয়টো গুৰুত্ব সহকাৰে ল'বৰ কাৰণে আজি দাবী জনাইছোঁ। আপোনালোকে শুনি আচৰিত হ'ব যে যিসকল কৰ্মচাৰী আমাৰ একে তলৰ শ্ৰেণীত আমাক সেৱা আগবঢ়ায়, যেনে ধৰক আশা কৰ্মী, অংগনবাদী কৰ্মীৰ ৰান্ধনীসকল, সেইসকলক প্ৰায় 2.71 লাখ, প্ৰায় 3 লাখ কৰ্মচাৰী আজি বহু মাহ ধৰি দৰমহা পোৱা নাইকিয়া। ইফালে দাম বৃদ্ধি, সিফালে এইসকল কৰ্মচাৰী, আশা কৰ্মীকক, অংগনবাদী কৰ্মীকক, ৰান্ধনীকক, যিখন স্কুলৰ তেওঁলোকে দৰমহা পোৱা নাইকিয়া বহু মাহ ধৰি। তেখেতসকল চলিব কেনেকৈ? চৰকাৰে কোনো ক্ষেত্ৰত কনচাৰ্ণ নহয়। সাধাৰণ মানুহক লৈ, সাধাৰণ মানুহৰ ভোগ ব্যাহক লৈ চৰকাৰ কনচাৰ্ণ নহয়। সেই বিষয়টো অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় আৰু সেইকাৰণে আপোনালোকৰ দৃষ্টিগোচৰ কৰিবৰ কাৰণে আপোনালোকক ইয়াৰ মাজলৈ মাতি আনিছোঁ। আৰু এতিয়া আমাৰ জ্যেষ্ঠ মুখপাত্ৰ ইমদাদে আপোনালোকক গোটেই কথাখিনি বৰ্ণনা কৰিব। মই কৈ দিছোঁ আপোনাক লেট মি ক্লিয়াৰ দ্য থিং। যোগান মন্ত্ৰীক ইয়াত কিয় টানিছোঁ? ইয়াত দুটা কথা মোৰ থাকি গৈছে। চাউল দালিৰ কথাটো মোৰ ইয়াত থাকি গৈছে, মোৰ ৰৈ গৈছে মোৰ ক'বৰ কাৰণে। মই আপুনি থেংক ইউ ফৰ ক্লিয়াৰিং দ্য থিং। ভাল পাইছোঁ আপুনি আগতে ক্লিয়াৰ কৰে। যোগান মন্ত্ৰী, শাক চব্জিৰ দামটো কোনে কমাব? কৃষিমন্ত্ৰীয়ে কমাব। মই কৃষিমন্ত্ৰীৰ নামটো মিছ হৈ গৈছে, কিন্তু যোগান মন্ত্ৰীৰ কথাটো ইয়াত মই কিয় টানিছোঁ? যোৱাকালি আপোনালোকে নিশ্চয় গম পাইছে, যোৱাকালি তথ্যটো মই দি দিছোঁ, ইয়াত মোৰ এইটো মিছ হৈ গৈছে। যোৱাকালি প্ৰতি কিলো চাউলৰ দাম প্ৰায় 10 টকাকৈ বৃদ্ধি, প্ৰতি কিলো ৰহৰ দাইলৰ 40 টকাকৈ বৃদ্ধি, প্ৰতি কিলো মাটি দাইলৰ 10 টকাকৈ বৃদ্ধি, প্ৰতি কিলো মিঠাতেল 5 টকাকৈ বৃদ্ধি। এই বস্তুটো মোৰ থাকি গৈছিলে, মিছ হৈ গৈছিলে। ইয়াত মই আমাৰ ৰঞ্জিত দাস ডাঙৰীয়াক টানিছোঁ, আৰু ইয়াতে মই কৈছোঁ যে ৰঞ্জিত দাস ডাঙৰীয়াক লাও লৈ পেলাই ৰাতিপুৱা এডভাৰটাইজ কৰে, এক্সাৰচাইজ কৰি এডভাৰটাইজ কৰে, কিন্তু তেওঁ যোগান মন্ত্ৰী হিচাপে তেওঁ 100% বিফল হৈছে। আৰু ইয়াৰ আগত কোৱা কথাখিনিত মোৰ কৃষি মন্ত্ৰীজনৰ কথাটো ৰৈ গৈছিল, নামটো কওঁতে মোৰ ৰৈ গৈছিল। কৃষি মন্ত্ৰীজনৰ কথা ক'ব নালাগে, তেওঁ এক্সাৰচাইজ কৰা ভিডিঅ' দিয়ে। কৃষি মন্ত্ৰী ডাঙৰীয়াজনে এক্সাৰচাইজ কৰা ভিডিঅ' দিয়ে। তেওঁ এক্সাৰচাইজ কৰক আৰু মূল্যৰ তেওঁলোক কোনো হ্ৰাস কৰিব নালাগে। মই আমাৰ সাংবাদিক বন্ধুজনক মই ধন্যবাদ জনাইছোঁ, বিপুল দাক ধন্যবাদ জনাইছোঁ। মই নামটো যেতিয়া কৈছিলোঁ, নামটো কওঁতে মোৰ অকণ ভুল হৈ গৈছে, মই ধন্যবাদ জনাইছোঁ তেওঁক কোৱাৰ কাৰণে। তাৰমানে এইটো স্বতঃস্ফূৰ্তভাৱে ওলাইছে যে সাংবাদিকসকলেও অসমৰ বা ভাৰতবৰ্ষৰ সাংবাদিকসকলেও যে মূল্য বৃদ্ধিত যে তেওঁলোকৰ হাবাথুৰি খাব লগা হৈছে, তাত সেইটোও প্ৰমাণ হৈছে। কিয় প্ৰমাণ হৈছে? কাৰণ সকলোৰে ঘৰ এখন আছে, সকলোৰে পত্নী আছে, যোনে যোনে বিয়া পাতিছে। গতিকে ঘৰখন চলাবৰ কাৰণে ঘৰৰ গৃহিণীয়ে বা ঘৰখনৰ মুৰব্বীয়ে গম পায় কি অৱস্থা হৈছে। এই সংবাদ মাধ্যমৰ পৰা যোগান মন্ত্ৰী আৰু কৃষি মন্ত্ৰী ডাঙৰীয়া মই প্ৰশ্ন কৰিব বিচাৰোঁ, আৰু আপোনালোকক সাংবাদিক বন্ধুসকলক মই অনুৰোধ জনাম, এই দুজন মন্ত্ৰীৰ পত্নীৰ আপোনালোকে এটা ইণ্টাৰভিউ লওক। এই দুইজন মন্ত্ৰী, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পত্নীকটো আপোনালোকে লগ নাপাব, তেওঁ বহুত ডাঙৰ বিজনেছমেন, তেওঁক লগ পোৱাটো দিগদাৰ হ'ব। কিন্তু এই দুজন মন্ত্ৰীৰ পত্নীক আপোনালোকে লগ কৰি আপোনালোকক মই আজি অনুৰোধ কৰিছোঁ প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা,
এই দুগৰাকী পত্নীক আপোনালোকে লগ কৰি সোধক যে বাইদেউ আপোনালোকৰ ঘৰত বস্তু দাম বাঢ়িছে নে নাই, আপোনালোকৰ বস্তু কিনোতে অসুবিধা হৈছে নে নাই। এই কথাটো মই আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে যোগান মন্ত্ৰী আৰু কৃষি মন্ত্ৰী এই দুইজনক অনুৰোধ জনাইছো, তেওঁলোকৰ পত্নীক গৈ পেলাই আপোনালোকে এই কথাষাৰ সোধক। আৰু এটা ইছ্যু আছিলে বাৰু কৈ দিছোঁ মই, কেৱল শাক চব্জিয়ে নহয়, ব্ৰইলাৰ মুৰ্গীয়ে নহয়, আজি চাওক জীৱনদায়িনী যি ঔষধ, এই ঔষধসমূহ আজি দুমাহৰ মূৰে মূৰে এই বিজেপি চৰকাৰ নিৰ্দেশত আজি বৃদ্ধি হৈছে। আপোনালোকে দেখিছে যি মুহূৰ্তত নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হৈছিলে, সেই সময়ত বিদেশত গৈ কেইবাটাও বহুজাতিক কোম্পানীৰ লগত তেখেতে কথা পতাৰ পিছত সেই সময়ত কেঞ্চাৰ দৰৱ প্ৰায় 500 গুণ বৃদ্ধি কৰিছে। যিটো দৰৱৰ দাম 10,500 আছিলে 1 লাখলৈকে বৃদ্ধি কৰিছিলে। আৰু আজি মই এতিয়া লেটেষ্ট কথা কৈছো, আজি আপোনাৰ দুমাহৰ আগত পেণ্টচিড 150 আছিলে, আপোনালোকে চবে ব্যৱহাৰ কৰে, আজি 172 হৈছে। পান 40 দুমাহৰ আগত 155 হৈছে, আজি 165 হৈছে। তাৰ বেবী ফুড নান আজি দুমাহৰ আগত 600 টকা হৈছে, আজি 800 টকা হৈছে। পেণ্টপ 40 এইটো 140 আছিলে, এতিয়া আজি তাৰিখত 155। পাণ্ডি 150 আছিলে, আজি তাৰিখত 210। পেণ্টচিড DSR 210 আছিলে, আজি 215। এটো জেড চিৰাপ 125 আছিলে, আজি 141 হৈছে। তাৰপিছত কলেষ্ট্ৰলৰ দৰৱ আছে, এইটো 119 আছিলে, আজি 1131 হৈছে। গতিকে এইখন চৰকাৰে কেৱল মূল্য বৃদ্ধিয়ে বিশ্ব অভিলেখ সৃষ্টি কৰিব বিচাৰিছে। এইখন চৰকাৰে কাকো এৰা নাই। আজি আপোনালোকৰ সাংবাদিকসকলৰ অৱস্থা চাওক বা আমাৰ অৱস্থাই চাওক, আজি ঘৰৰ ইলেক্ট্ৰিচিটি বিল দিব পৰা বিল দিয়াত যথেষ্ট কষ্ট হৈছে। যদি আপুনি 1000 টকা ৰিচাৰ্জ কৰে, লগে লগে আপোনাৰ 3 দিনত শেষ হৈ যায়। গতিকে এইখন চৰকাৰে ৰাইজক চাৰিওফালে তেওঁলোকক দেউলীয়া কৰিছে। আজি ঘৰত বজাৰত যদি যায়, মানুহৰ চব্জি বেপাৰীৰ লগত ৰাইজৰ কাজিয়া হয়। আজি বজাৰত গ'লে এনে এটা অৱস্থা হয় যে 1000 টকা নিলে আপুনি মোনাটো ভৰ্তি নহয়। গতিকে এই কথা অসমৰ ৰাইজে চাই আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মাক বৰ হেঁপাহেৰে ভোট দিছিলে, কিন্তু আজি ৰাইজক তেওঁ প্ৰবঞ্চনা কৰিছে, ৰাইজক ঠগিছে। গতিকে অনাগত দিনত দেখিব 2024 যি লোকসভা নিৰ্বাচন হ'ব, এই নিৰ্বাচনত আপোনালোকে দেখিব নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি দল আৰু চৰকাৰক চিৰদিনৰ বাবে ৰাইজে বিদায় দিব আৰু ৰাহুল গান্ধী ডাঙৰীয়াৰ নেতৃত্বত ইণ্ডিয়াৰ চৰকাৰ হ'ব। আজি এই প্ৰেছ কনফাৰেন্সত ৰাজীৱ ভৱনৰ মজিয়াৰ পৰা এই কথা আজি ঘোষণা কৰিছো। ধন্যবাদ।